সঁচা কথা ক'বলৈ গ'লে মই কেতিয়াও সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰা ঘৰৰ সন্তান নাছিলোঁ। ঘৰৰ অৱস্থা পাতি দেউতাই যদিও চাকৰি কৰিছিল, ইমান ডাঙৰ চাকৰি নাছিল, মোটামুটি সৰু চাকৰি আছিল। বিচৰা ধৰণে একো পোৱা নাছিলোঁ চাবলৈ গ'লে। মোতকৈ দাদাহঁতেতো আৰু পোৱা নাছিল, মইতো কিবা কিবি অলপ পাইছোঁৱেই। কিন্তু তাৰ মাজতো মই ক'ম যে পৰিৱেশটো মেইন কথা। আৰু আমি দুখীয়া ঘৰৰ সন্তান সেই সময়ত আছিলোঁ, দৰিদ্ৰ আছিলোঁ, কিন্তু সপোনটো কিন্তু দৰিদ্ৰ নাছিল, সপোনটো ডাঙৰ আছিল। আৰু তাৰ কাৰণে মই প্ৰথমতেই মই শ্ৰদ্ধাৰে সুঁৱৰিম মোৰ মাক। আমাৰ ঘৰত সৰুৰ পৰাই মই ৰেডিঅ' শুনিছিলোঁ আৰু প্ৰথম মোৰ সপোন ডাঙৰ হৈছিল ৰেডিঅ'টোক লৈ। মই মাক যেতিয়া সুধিছিলোঁ যে এই ৰেডিঅ'টোত কেনেকৈ কথা কয়, মানুহ কেনেকৈ সোমাই আছে, যেতিয়া এটা শিশুৱে যেনেকুৱা প্ৰশ্ন কৰে ময়ো মাক সেই প্ৰশ্নটো কৰিছিলোঁ। এতিয়াও মোৰ সেই কথা মনত আছে, কিন্তু মই মাক সোধা প্ৰশ্ন মোৰ মনত আছে আৰু মায়েও সেইটো কথা এতিয়াও কাৰোবাক কয়। মোক মায়ে এটাই কৈছিল যে তই ডাঙৰ হচোন, কেতিয়াবা তয়ো এনেকৈ ৰেডিঅ'ত কথা ক'ব পাৰিবি। সেই যে এটা বাক্য আছিল, সেই বাক্যটোৱে মোৰ মনত বহুত বেলেগ ধৰণে ৰেখাপাত কৰিছিল। মই ৰেডিঅ'টোক লিৰিকি বিদাৰি অনবৰত চাই থাকোঁ, কেনেকৈ ইয়াত মানুহ সোমাই কথা কৈ আছে, কেনেকৈ কয়। এটা শিশু মনে যিখিনি কৰে হয়তো ময়ো তাকেই কৰিছিলোঁ। ভগৱানৰ কৃপাত সঁচাকৈ এটা সময়ত মই সেই ৰেডিঅ'ত কথা ক'ব পৰা হৈ গ'লোঁ। সেইটো কিন্তু এটা সপোন আছিল যে মই এদিন যদি ৰেডিঅ'ত কথা ক'ব পৰা মানুহ হওঁ। প্ৰথম শৈশৱতে মোক মায়ে সেই কথাটো কৈছিল। আৰু তাৰ পিছৰ ফাললৈ মই এজন ব্যক্তিৰ নাম ল'ম, সেয়া হৈছে মোৰ ৩ নম্বৰগৰাকী পেহা চিকিৎসক। তেখেতৰ নাম ডাক্তৰ হৰেণ শইকীয়া। তেখেত বৰ্তমান জামুগুৰিত থাকে। তেখেত অৱসৰ গ্ৰহণ কৰা এগৰাকী এতিয়া চিকিৎসক। মোৰ পেহাই মোক সপোন দেখুৱাইছিল, সঁচা কথা ক'বলৈ গ'লে। পেহাৰ এটা বাক্য মই আজিও লগত লৈ ফুৰোঁ। পেহাই কৈছিল যে মোক ঘৰত বাবা বুলি মাতে। বাবা, তুমি যদি অসমত বিখ্যাত হ'ব বিচাৰিছা তেতিয়াহ'লে তুমি গুৱাহাটীত থাকিব লাগিব। তুমি যদি ভাৰতত বিখ্যাত হ'ব বিচাৰিছা তেতিয়াহ'লে তুমি দিল্লী বা মুম্বাইত থাকিব লাগিব। আৰু যদি তুমি লখিমপুৰ জিলাত বিখ্যাত হ'ব বিচাৰিছা তেতিয়াহ'লে তুমি লখিমপুৰ টাউনত থাকিব লাগিব। গতিকে তুমি ঠিক কৰি ল'ব লাগিব তুমি ক'ত বিখ্যাত হ'ব বিচাৰিছা, ক'ত থাকিব বিচাৰিছা। পেহাৰ সেই কথাটোৱে মোক বহুত ৰেখাপাত কৰে। আৰু পেহাই মোক কৈছিল তুমি এই নাৰায়ণপুৰ মৰ্ণগুৰিত সোমাই থাকিলে তুমি অকল চুক ভেকুলি হৈ থাকিবা। যদি তুমি ইয়াৰ পৰা ওলাই যোৱা তেতিয়া তুমি এখন বহল পৃথিৱী দেখিবলৈ পাবা। আৰু মই ভাবোঁতো তুমি গুৱাহাটীত থকাটো উচিত, তোমাৰ কাৰণে গুৱাহাটী আটাইতকৈ উপযুক্ত স্থান। এই কথাখিনি মোক পেহাই কৈছিল। আৰু এনেকুৱা এটা বাক্য পেহাই শেষৰ ফাললৈ কৈছিল, তোমাৰ চোলা ফাটি যাওক, ঘামত গেলা গোন্ধ ওলাই যাওক, চেণ্ডেল ছিগি যাওক, তুমি যোৰা টাপলি মাৰি সেই চেণ্ডেল পিন্ধি থাকা, তথাপিও তুমি গুৱাহাটী এৰি ঘৰলৈ উভতি নাহিবা, কষ্ট কৰিবা, এনেকৈ কৈছিল। আৰু পেহাৰ সেই কথাখিনি মই যেতিয়া প্ৰথম বিশ্ববিদ্যালয় শেষ কৰিবৰ সময় হৈছিল, দেউতাই যেতিয়া মোক মাতি পঠাইছিল, পেহাৰ সেই কথাখিনিয়ে মোক খুব প্ৰভাৱিত কৰিছিল। আৰু মই পেহাৰ কথাখিনিকে বেদৰ বাণী নিচিনাকৈ মানি লৈছিলোঁ যে মই উভতি নাযাওঁ, মই কষ্ট কৰিম। আৰু সেইকাৰণেই মই বিশ্ববিদ্যালয়ৰ হোষ্টেলত সাধাৰণতে আমি অলপ আনন্দ ফূৰ্তি কৰিয়ে থাকিবলৈ পাওঁ। সেই সময়ছোৱাত আমাৰ স্নাতকোত্তৰ শ্ৰেণী শেষ হোৱাৰ পিছতো বহুত দিনলৈ পুৰণি ছাত্ৰ ছাত্ৰী থাকে, কিন্তু মই থকা নাছিলোঁ। মই ওলাই দিছিলোঁ আৰু ওলাই মই কষ্ট কৰিছিলোঁ। আৰু সেই সপোনটোৰ কাৰণেই চাগে আজি মই ক'ৰবাত অকণমান হ'লেও কিবা এটা জেগা উলিয়াইছোঁ চাগে, তেনেকৈ ভাবোঁ। মোৰ সপোন আছিল, এইটো ঠিক। আৰু মই সন্মুখত জ্ঞান আৰু বুদ্ধি মোৰ উদয় হোৱাৰ দিন ধৰি মই এজন মানুহক লৈ লৈছিলোঁ। তেখেতেও সেই কথাখিনি গম পায়, এতিয়া পৃথিৱীত যদিও নাই। মোৰ ঘৰৰ মানুহো গম পায়। মোৰ আদৰ্শ ব্যক্তি আছিল হোমেন বৰগোহাঁই ছাৰ, মোৰ জীৱনৰ গুৰু। যেনেকৈ দ্ৰোণাচাৰ্যই অৰ্জুনক মৰম কৰিছিল, তেনেকৈ মই প্ৰত্যক্ষ গুৰু নাছিলোঁ তেখেতৰ লগত মই কোনো বাতৰি কাকততো কাম কৰা নাছিলোঁ, কিন্তু মই একলব্যৰ দৰে আছিলোঁ।
দূৰৰ পৰাই তেওঁক মই গুৰু বুলি মানি লৈছিলোঁ আৰু এটা সময়ত অসমৰ কিছু মানুহে জানে মই এটা সময়ত ডিবেট কৰিছিলোঁ ভাল তৰ্ক কৰিছিলোঁ তৰ্কত মোৰ নাম আছিল এটা সময়ত অসমত আবৃত্তি কৰিছিলোঁ সেই তৰ্ক কৰাৰ যিখিনি পইচা পাওঁ এবাৰ সেই পইচাৰে মই বৰগোহাঁই ছাৰৰ গোটেই কিতাপখিনি কিনিছিলোঁ দৰং কলেজৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত আৰু তেতিয়াই মই বৰগোহাঁই ছাৰৰ গোটেই কিতাপ সোপা মই পঢ়ি পেলাইছিলোঁ আৰু তেতিয়াৰ পৰা আৰু মই মানুহজনৰ বেছি ভক্ত হৈছিলোঁ আৰু মোৰ এটা সপোন আছিল যে এনেকুৱাও যদি এজন মানুহ হ'ব পাৰি তেতিয়াও কিন্তু অসমত বিখ্যাত হ'ব পৰা যাব সঁচা কথা ক'বলৈ গ'লে মোৰ তাৰ আগৰ সপোনটো আছিল মই হয় শিক্ষক হ'ম নহয় মই ৰাজনীতিবিদ হ'ম মই এজন ভাল ৰাজনীতিক হ'ম বুলিও মই এটা সময়ত সপোন দেখিছিলোঁ দৰং কলেজৰ বহুতৰ অটোগ্ৰাফত চাগে এতিয়াও মই লিখি দিয়াটো আছে মোৰ লগৰবিলাকৰে হওক মোৰ জুনিয়ৰ বা মোৰ ছিনিয়ৰসকলৰ বহুতক মই অটোগ্ৰাফ দিছিলোঁ তেতিয়া আৰু তাত মই লিখি দিছিলোঁ যে মই ভৱিষ্যতলৈ অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি আৰু কিছুমানত লিখিছিলোঁ যে মই এজন ভাল ৰাজনীতিক হ'ম এনেকৈ লিখি দিছিলোঁ কিন্তু সময়ৰ লগে লগে মানুহৰ সপোনবোৰ সলনি হয় মোৰ হয়তো সলনি হ'ল বিশ্ববিদ্যালয় জীৱন কটোৱাৰ সময়ছোৱাতে মোৰ চাগে নিজক বেছিকৈ মই চিনি পালোঁ আৰু তেতিয়া মই ভাবিলোঁ যে মই ৰাজনীতিৰ কাৰণে উপযুক্ত নহ'ম আৰু সেইকাৰণেই মই বাছি লৈছিলোঁ তেতিয়া যে সাংবাদিকতা কৰিলে চাগে মই এটা জেগা উলিয়াব পাৰিম আৰু তাতে মোৰ বৰগোহাঁই ছাৰ গুৰু আছিল যিহেতু আৰু সেইকাৰণে মই এই সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ মই আহি গ'লোঁ এইটো ঠিক কিন্তু যে বহু মানুহে চাকৰি নাপায় বেলেগ কাম কৰে মই কিন্তু সেই সময়ত কোনো মই মাছ কম জাৰ্নেলিজিম এইবিলাক একো কৰা নাছিলোঁ টেলিভিশ্যন কি ইমান একো নাছিল সেই সময়ত পৰিৱেশটো জাষ্ট এনি টিভি আহিছিলহে কিন্তু তথাপিও মোৰ সেই ৰেডিঅ'ৰ মানুহখিনিৰ যিটো গাইড তেওঁলোকে যিটো মোক দূৰলৈ চোৱাৰ যিখিনি শক্তি ৰেডিঅ'ৰ মানুহখিনিয়ে মোক দিছিল আৰু মই তেতিয়া এটা মোক সহায় হৈছিল সঁচা সেইটো হয় যে মোৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত মোৰ নিজৰ ৰুমত টিভি আছিল আৰু মই যেতিয়া চানমাৰীত ঘৰ লৈছিলোঁ প্ৰথম মই এটা টিভি কিনি লৈছিলোঁ কাৰণ মই খবৰ ৰখা মানুহ আছিলোঁ দেশ বিদেশৰ ক'ত কি হয় মই গম পাওঁ আৰু সেই সময়ত মই NDTV প্ৰণয় ৰয় দূৰদৰ্শনক বাদ দি পেলাই কৈছোঁ যে মই NDTV চাওঁ BBC চাওঁ CNN IBN চাওঁ এইবিলাক নেশ্যনেল ইণ্টাৰনেশ্যনেল চেনেলবিলাক চাইছিলোঁ আৰু স্পৰ্টছৰ চেনেলবিলাকতো চাইছিলোঁৱেই কিন্তু মই কেতিয়াও চিনেমা বা এনেকুৱা চিৰিয়েল এইবিলাকৰ চেনেল চোৱা নাছিলোঁ মই নিউজৰ চেনেলেই চাইছিলোঁ আৰু আজতক আছিল তেতিয়া বিশেষকৈ প্ৰণয় ৰয় অনুষ্ঠানবোৰ বহুত ভাল আছিল তাৰপিছত ৰজত শৰ্মাৰ অনুষ্ঠান চাইছিলোঁ এনেকৈ ৰাজদীপ সৰদেশাইহঁত তেতিয়া খুব য়ং এতিয়াৰ অৰ্ণৱ গোস্বামী তেওঁ তেতিয়া NDTVত আছিল গতিকে এনেকুৱা মানুহবিলাকৰ চাইছিলোঁ মই সেই 2000 চনমানত বা 98 চনমানত সেই সময়ত চাইছোঁ আৰু তাৰপিছতে মই এই যে নিজে টিভিটো লৈছিলোঁ সেইটোৱে চাগে মোক অলপ সহায় কৰিলে আৰু তাৰপিছত মই এই ক্ষেত্ৰখনত মনে প্ৰাণে হয়তো সোমাই পৰিলোঁ আৰু বেলেগ চাকৰি বিচৰাৰ মোৰ কোনো প্ৰয়োজনবোধ মই নকৰিলোঁ আৰু যে মই ইয়াতেই কিবা এটা কৰিম বুলি ভাবি লৈছিলোঁ NDTVত যেতিয়া সোমাইছিলোঁ কষ্ট হৈছিল বহুতখিনি মই কষ্ট কৰিছোঁ বুলি ভাবোঁ মই নিজে আৰু এটা লক্ষ্য স্থিৰ কৰাৰ পিছত চাগে মানুহ আগুৱাব জানিলে পাৰে মই তেনেকেই ভাবোঁ